এই ধাৰণা কৰিছোঁ আৰু আমি পবিত্ৰভাৱে হৃদয় স্থাপন কৰিছোঁ আৰু আমি বুজিব লাগিব। আকৌ আৰু এটা কথা হৈছে যে বৈবস্বত পুৰাণত সেই একেধৰণে শব্দ প্ৰয়োগ কৰিছে। বৈবস্বত পুৰাণ মই প্ৰত্যেক লাইন মেলি চাওঁতে এতিয়া সেই কথাটো আজি পাইছোঁ। তেতিয়া সেই কথাটোত কৈছে এতিয়া সত্ৰ সংসাৰী জীৱৰ য'ত সংশয় ছেদ হয়। ভুললৈ আপোনালোকে শুধৰাই দিব। সংসাৰী জীৱৰ আমি সংসাৰী জীৱৰ য'ত সংশয় ভয় ভ্ৰান্তি ছেদ হৈ যায়। ২ নম্বৰ হৈছে নিষ্কাম সাধনাৰ ফলত প্ৰাপ্তি হয়। নিষ্কাম সাধনাৰ যেতিয়া আমি ফল লাভ কৰোঁ, ভাল ফল, সুন্দৰ ফল, বৈকুণ্ঠৰ ফল লাভ হয়। ৩ নম্বৰ য'ত বৈকুণ্ঠৰ নাথৰ বৈকুণ্ঠৰ গৰাকীৰ পৰা লাভ কৰিব পাৰি, সেয়াই হৈছে সত্ৰ। তেতিয়া সত্ৰই লগ লগাই নিদিয়ে। সত্ৰই তাৰমানে বিধি ব্যৱস্থাৰ মাজেদি এতিয়া বৈকুণ্ঠৰ গৰাকীৰ পৰশ লাভ কৰিব পৰা আমাক কি কৰিব? যোগ্য কৰি তুলিব। সেয়াই সত্য, সেয়াই সত্ৰ। বৈকুণ্ঠৰ নাথৰ আজ্ঞা জাতিত আছে জীৱৰ হৰণ কৰাইছে সত্ৰ বোলে। জীৱৰ হৰণ কৰাই সত্ৰ বোলে তাকে। জীৱৰ হৰণ কৰাই আৰু বৈকুণ্ঠৰ আজ্ঞা য'ত থাকে আৰু বৈকুণ্ঠৰ পৰশ যি লাভ কৰে, আপোনালোকে যদি লাভ কৰিব পাৰে, লাভ কৰিম বুলি ভাবি থওক, ধৰি লওক আৰু তেনেকৈ কৰ্ম কৰি গৈ থাকক। সত্ৰই সেই কথা উল্লেখ কৰি দিছে, সেই কথা নিৰ্দেশ কৰিছে। এইদৰে বিভিন্ন দৃষ্টিকোণৰ পৰা সত্ৰ শব্দৰ অৰ্থ প্ৰকাশ কৰা দেখা গৈছে। এতিয়া ভাবিছোঁ যে অন্য এটা কথা, এগৰাকী কৃতবিত্ত লেখক, সেইগৰাকী লেখকে কি কৈছে? এগৰাকী কৃতবিত্ত লেখকে উল্লেখ কৰিছে যে সত্ৰ শব্দটো প্ৰাচীন শব্দ। সঁচাকৈ সেইটো এটা প্ৰাচীন পৌৰাণিক শব্দ, পুৰাণ প্ৰসিদ্ধ শব্দ। অন্য অৰ্থত সেইটো এটা পুৰাণ প্ৰসিদ্ধ পৌৰাণিক শব্দ, কিন্তু ব্যৱহাৰৰ বেলিকা বিস্তৃত ৰূপত আমাৰ এতিয়া নতুন যুগতহে সেইটো সংস্থাপিত হৈছে, প্ৰসাৰ লাভ কৰিছে। তাৰ কাৰণ কি হৈছে যে এয়া অসমীয়া সংস্কৃতিৰ ব্যাপক আলোচনা এতিয়া হৈছে। আধুনিক যুগত ব্যাপক আলোচনা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা ৫শ শতিকাৰ পৰা সত্ৰৰ যি সংস্কৃতিৰ যি ব্যাপক আলোচনা হ'ল, ব্যাপক ব্যৱহাৰ হ'ল, তেতিয়া সত্ৰ শব্দটো বিস্তৃত ৰূপত কি হ'ল আমি গ্ৰহণ কৰিছোঁ। আৰু সেই ব্যাপক অসমীয়া সংস্কৃতিৰ প্ৰবাহমান সতীসমূহৰ ভিতৰত অন্যতম এটা সতী হৈছে সত্ৰীয়া সংস্কৃতি। এইটোতো একেবাৰে সত্য কথা। সত্ৰীয়া সংস্কৃতিয়ে এটা সুকীয়া এটা সুকী হৈ আছে। সত্ৰীয়া সংস্কৃতিক অসমৰ উমৈহতীয়া সংস্কৃতিৰ শাৰীত পেলাব আমি নোৱাৰোঁ। উমৈহতীয়া মানে যিমানবোৰ আমাৰ সংস্কৃতি আছে, ধৰ্ম সংস্কৃতি আছে, ভাষা কৃষ্টি, কলা কৃষ্টি, এই সকলোবিলাকৰ ভিতৰত এইটো উমৈহতীয়া